ৰতন কেৰেলাৰ পৰা কোনদিন আহিলি কালি আহিলো ইফালে অলপ গল্পকে কৰং কাম কৰি আছা কাম কৰি আছো ক'তো বোলে ওলাবাই নৰি ময়ো বহুত অসুবিধাত আহি পালো আৰু দে ঘৰতে কাম কৰং লুৰগিলাৰা কালি বহুত অসুবিধাত আহিলো মোৰে কালি ৰতন ষ্টেচন বোলে কৰোনা ভাইৰাছৰ কাৰণে বিৰাট চেক চলি আছে তোকতে চেক কৰছনা কৰা নাই কৰছে ষ্টেচনত বিৰাট চেকিং চলি আছে হয় নেকি কিতে শুনা পাইছিলো তোমাক বোলে 14 দিন মান ঘৰৰ ভিতৰত শুই থাকবা দিছে তই আৰু এনেকে কিয়তে ঘূৰি আছা বাহিৰত কি তো কৰবি টাইম পাছে নহয় ঘৰতো ঘূৰি আছো না এনে কি তো কৰবি চা ভাই ৰতন কৰোনা ভাইৰাছ তাক তই ইমান সহজভাৱে নলবি হয় যেন বা যদিও তোৰ কৰোনা ভাইৰাছ হোৱা নাই কেইদিনমান আমাৰ সমাজৰ কাৰণে তই সাৱধানে থকাটো ভাল হয় 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 ঠিকে কৈছা যেন বা দাদা মই অলপ বিহুৰ কালেকশ্যনৰ পৰা আহোঁ বিহুৰ কালেকশ্যন মোৰ বজাৰ দেখা নাই ইউটিউবত নাচা নেকি তই মোবাইলত কি দি আছে বাতৰি কৰোনা ভাইৰাছৰ বিষয়ে আৰু খালি কালেকশ্যন যা ঘৰত তুমি থাক মই যাম নেকি যাবি যা তই এইকেইদিন অলপ সাৱধান হৈ থাক সজাগ হৈ থাক অলপ ঘৰৰ পৰা নোলাবি আমাৰ এইখিনি অলপ অঞ্চলৰ মানুহখিনি যাতে সুৰক্ষিত হৈ থাকে অলপ সাৱধান হবি অলপ গাঁও গাঁও ফ্ৰেছ হৈ লনি যা দেৰি বেলাও হ'ল দুটামানে বাজিল নেকি মোৰো ভাতেই হ'ল পায় যা 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 খুৰা কাম কৰি আছা অলপ এনে ঘৰতে এতিয়া বাতি দি আহি আছিলো মই কাম কৰি আছিলো কিবা তাতে মাতি অলপ আলোচনা কৰিলো তাৰ লগত বোলে কেনেকে আহিলি চেক চেক কৰচনা কৰা নাই অলপ সজাগতা কৰি দিলো তাক ঘৰৰ পৰা নোলাবি তাক বোলে শুনা পাইছিলো 14 দিন মান বোলে ওলাবাই দন তাকেতো তাক অলপ মই বুজালো যে এইকেইদিন অলপ সজাগতা হৈ থাক ঘৰৰ পৰা নোলাবি আমাৰ এই অঞ্চলখিনিৰ পৰিস্থিতিটা অলপ ভালকে ৰাখ তুমি গিলাহে অলপ নোলালে আমাৰ অঞ্চলটা অলপ ভাল হ'ব চলিখিনিও আমাৰ য'তে ত'তে ঘূৰি ফুৰা আৰু চলিখিনিৰ লগত বেছি লগ হ'বা দিয়া নাই আজি কৈছো যা যে আমাৰ চলিখিনিৰ লগত বেছি লগ নহবি আৰু এক মিনিটৰ ফাকৰ পৰা কথা কবি আৰু অলপ ৰেষ্ট কৰি ল পঠাই দিলো তাক মই সেনেকে ঠিকে কৈছা তই ভাল কামে কৈছা গম পা না এতিয়া উনাই যদি তাই এনেকে ঘূৰি থাকে আমাৰ এই অঞ্চলখিনি কি একদম বৰবাদ হৈ নাযাব বৰবাদ হ'বতো আৰু মই চিয়াৰ দোকান লৈ আহোঁ যা 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 অলপ বহিয়ে লওঁ আনছো দে বহি ভালকে আলোচনা কৰোঁ অলপ 1 মিটাৰ মান দূৰত থকা ভাল বৰ্তমানে আমি সাৱধান হোৱাটা ভাল গম পাছত হোৱাৰ পাছত আৰু আমাৰ লাভ নাই আৰু সাৱধান লাভ নাই আৰু ইটা বস্তু মানুহৰ পৰা বিয়পা বস্তু হয় ইটা এনেকা মানে ধৰণত বিয়পে আমি কেনেকে গম পাম কি গম পাম সিদিনাখন চলিকেইটা ৰাস্তাত কালেকশ্যন কৰি আছিল কালেকশ্যন কৰি আছিল মেইন ৰাস্তা ময়ো দেখা পাইছা কিন্তু হয়তো ক'বা আগুৱাই নাহে এইবাৰ মই ক'লো তুমি ভাইটি কালেকশ্যন খিনি অলপ বন্ধ কৰবি তোমাৰ বিহু পাতা বহুত সময় আছে কিন্তু এই কেইদিন কমচে কম বন্ধ কৰ কালেকশ্যন এই ৰাস্তাইদি বিভিন্ন ধৰণৰ মানুহ আহে আমাৰ ইডাল ৰাস্তাইদি মানুহ কম দিল্লী মুম্বাই ওলাই দিল্লী মুম্বাইৰ পৰা আহে যেনেকা দেখাই পাইছা এই কেৰেলাৰ কাম কৰি অহা চলি আহিল এই তামিয়ে যদি কিবা কাৰণ লৈ আহে বেমাৰটা আমাৰ এই গাঁও অঞ্চলৰ মানুহখিনিৰ পুৰা হৈ যাব না চবৰে গাত বিয়পি যাব গম পাইছা সেইকাৰণে মই ক'লো তুমি বন্ধ কৰ কালেকশ্যনটা ঠিকে আছে খুৰা তোমাৰ বাপুখিনি ক'ত গেল আছিল এই কালেকশ্যনত যাবা হৈছিল চলি মাহত তাতে বিহুৰ কালেকশ্যন কৰে ৰদ কালেকশ্যন তাকে আমি গালি গুলা দি ঘৰৰ ভিতৰত সোমাই থলো যা ঘৰৰ ভিতৰত কি পাবজি না মাবজি গেম খেলাই মোবাইলত তাকে খেলাই থাকি যা ঠিকে কৈছা তাৰমানে কিয় ইকদিন মানে ক'তো যাবাই নেদবি এই কালিতো জনতা কাৰফিউ গেল আমাৰ ৰাইজখিনিয়ে ভালদৰে পালন কৰিছে মোৰ এটা ভাল লাগছে পাইছা না পাহৈ ওলা নাই ঘৰৰ পৰা আৰু এইকেইদিন কালি বুলিয়ে নহয় আগন্তুক এই 10-15 দিন যদি আৰু মানে পাৰে নলাটা ভাল পাইছা না এইকেইদিন একদম ওলা ঘূৰা ফুৰা না বন্ধই কৰি দিয়ে একদম টোটেলি দৰকাৰী যদি কাম আছে তেলাহে মানে ওলাও আৰু যদি ৰাস্তাত ক'ৰবাত জুম বান্ধি থকা মানুহ দেখা পাৱা নাইবা বেলেগেও যদি দেখা পায় অলপ ক'ব লাগব চলিখিনি ক'লে সাৱধান কৰি দিব লাগব তাৰে পৰা আঁতৰাই পঠাই বস্তুখিনি মানুহখিনি আৰু পূৰ্ণপক্ষে জুম বান্ধিবা নেদবি আৰু কাবাৰ যদি ৰাস্তা ঘাটতে মানুহ লগ পোৱা কাষাও যদি কোৱা 1 মিটাৰ দূৰত্বত থাকব লাগব আৰু মাছটো ব্যৱহাৰ কৰবা লাগব আজি মই আনবা লাগব এখন তইলা মাছ কিনাই নাই আজি এখন লৈ আহিব লাগব এই চলিগতে সেইদিন আনছিল দোকান এখন কি আনছে লেথুং চিঙা
মোক দিছিল সিখান পিনবা বিশেষকে অ এই হস্পিটালত যেটা পায় অ এই ডাক্তৰ বিলাকে যে পিন্ধে অ। সেইটো পালে বেছি ভাল 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 এইটোতো আৰু পোৱা টানেই অ হ'ব টানে বৰ্তমান। টানে এতিয়া কিমান চাপ্লাই দিব হয়। বহুত টান সেইটো পোৱা নাই নাই নাপাহিব নাপাহ মই কৈছো ঘণ্টাৰ মূৰে মূৰে অ হাত ধুই থাকবি অ ডেটল হেনো আছে দি অ আৰু লগতে অ ইটোতো কাম কৰিবিয়ে আৰু লগতে কৈছো না বাহিৰৰ যদি মানুহ ক'ৰবাত আহা দেখা পাৱা অ। সেইগিলা মানুহৰ লগত কোনো ৰিলেশ্যন নকৰবি হয় অ খুৰা ঔ হেৰি কৰক মই যাম দে গম যাবি? পাবি না অ তাৰমানে যা। মোকো গালি পাৰব ওলাবাই দে, নেদে দে, অ। কিন্তু এই দোকানত বোলে মিঠাতেল আনবা লাগে অ সেনেকে আহিলো দে 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 ভালে কৰছা দে ভালে কৰছা বাটতে আছে দে 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 হেৰি কৰ না অলপ সাৱধানতা চলবি আৰু অ অলপ হ'ব মানুহখিনিকো দে বুজাবি গম হ'ব পাইছা দে না? হ'ব দে হ'ব দে এইটো ভাইৰাছ মানে বিৰাট সাংঘাতিক জানা অ, অ, অ। শুনা মতে বোলে ঔষধে ওলাব পৰা নাই অ, বিৰাট মই দিগদাৰ হ'ব শুনিছো। তাই আমাৰ এই গাঁও এৰিয়া মানুহখিনিৰ হয় মানে যদি হবা লাগে না অ। আমাৰ এই গাঁৱৰ মানুহখিনিতো বুজি নাপায় 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 কণ্ট্ৰল নাই নাপায় কিমান আমাক বাধা দিবি তিয়ত আমি ওলাই ওলাৰি মানে বিৰাট দিগদাৰ হ'ব জানা দিগদাৰ না? হৈছে দিগদাৰ হৈছে দে মই যাম যা, না যা, যাম যা, যাম যা। মই অলপ এইখিনি কৰি বা গাঁও পাতো বাবা তই যে ৰতন দাদাৰ আগতে মোক গালি পাৰিলি কৰোণা ভাইৰাছ গতিকে কৰোণা কৰোণা কয় তাই যদি মোৰ লগ নোহোৱাৰ আগত কয় মই লাজ নাপাম যে দে দে আমি বুঢ়া মানুহ একো নহয় দে আপোনালোকক মই এটা কথা কৈছো যদিও ব্ৰইলাৰত কৰোণা ভাইৰাছ নাই কি ব্ৰইলাৰ খোৱাটো কি জৰুৰী নেকি 60 টকা 70 টাকাত ব্ৰইলাৰ পায় মানুহ কানে নাকে পৰ্যন্ত ব্ৰইলাৰ আলাই লৈ আহি আছে ব্ৰইলাৰ খোৱাটো কি একদম জৰুৰী নেকি যদি জৰুৰী নহয় তেনেহলে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যাতে